everyone, welcome back to my channel Manisha Simple Lifestyle. আজি মই আপোনালোকৰ ওচৰত কোনো ধৰণৰ ৰিভিউ লৈ আহা নাই আৰু কোনো ধৰণৰ ব্লগ লৈ আহা নাই। আজি মোৰ লাইফৰ most important valuable time আৰু মেমৰিজ লৈ আহিছো মই যোনটো বস্তু মই বিৰাট মৰমেৰে আৰু বিৰাট আদৰে যতনে থৈ দিছিলো। আজি বহুত দিনৰ পিছত মোৰ বিয়াৰ এলবামটো ওলালো, তাৰ পিছত বহুত মেমৰি একদম কয় নহয় একদম চনচনীয়া হৈ গ'ল। তো মই ভাবিলো যে আপোনালোকৰ লগত শ্বেয়াৰ নকৰি পেলাই বেয়া হ'ব কথাটো। সো মই ভাবিছো আজি মোৰ বিয়াৰ এলবামটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰো, দেখুৱাও মোৰ বিয়াৰ কিছুমান ভাল লগা মুহূৰ্ত, মোৰ ঘৰৰ পৰিয়ালৰ সদস্যবোৰ আৰু বিশেষকৈ আপুনি মোৰ ইনলৰ্ছবোৰক দেখা নাই এতিয়ালৈকে। সো মই ভাবিছো মোৰ ইনলৰ্ছবোৰ, মোৰ সিষ্টাৰ, মোৰ নিজৰ দেউতা, মোৰ শাহু আই শহুৰ সকলোকে মই আজি আপোনালোকক এলবামত ইন্ট্ৰ কৰাই দিম। সো সিহঁতে অকণমান কেমেৰাত আহিব লাজ কৰে যিহেতু সবৰ নিজৰ নিজৰ ইচ্ছা, কিন্তু মোৰ বিয়াৰ এলবামত সবকে আপোনালোকক পৰিচয় কৰাইছো। চাই থাকক, আশা কৰিছো ভিডিঅ'টো আপোনালোকক ভাল লাগিব। তেনেহলে বেছি পলম নকৰো, ভিডিঅ'টো আমি আৰম্ভ কৰো। সো ফ্ৰেণ্ড, এইটো হ'ল মোৰ বিয়াৰ এলবাম, বিৰাট প্ৰকাণ্ড হয়। এইটো হ'ল ফ্ৰণ্টটো আৰু এইটো হ'ল বেক চাইডে আমাৰ বিয়াৰ ৰিচিপশ্যনৰ ফটো দিয়া আছে আৰু আগফালে আমাৰ বিয়াৰ। আৰু এখেত হ'ল মোৰ মিষ্টাৰ, চবে চিনি পায়, আৰু এইজনী হ'লো মই কইনা। সো গাইজ এতিয়া মই আপোনালোকক মোৰ বিয়াৰ এলবামৰ ফাৰ্ষ্ট এয়া হ'ল দৰা কইনা মানে মই। এয়া মেকআপটো বিৰাট ধুনীয়া হৈছিলে, বিৰাট ধুনীয়া মেকআপ কৰিছিলে। এয়া হ'ল মোৰ জোৰোণত যোৱা সময়। এয়া হ'ল আমাৰ বৌ, এয়া হ'ল মোৰ শাহু মা, এয়া হ'ল মোৰ বাই। শাহু ক'বলৈ বেয়া লাগে কিন্তু বা বিৰাট মৰমৰ। এয়া হ'ল মোৰ সৰু বা, আৰু সেইফালে থকাজনী আমাৰ মাৰ ভণ্টি হয়, মানে মাহী হ'ব মোৰ। আৰু এয়া নিয়ম কৰিছে, এয়া বৌ আৰু মা। তাৰপিছত এয়া মোক জোৰোণ দিবলৈ আহিছে। এয়া হ'ল মোৰ শহুৰ দেউতা, মোৰ দেউতা, আৰু এয়া মা, এয়া দাদা বৌ, আৰু এজন মোৰ মিষ্টাৰ। এইটো হাতীৰ জাৰ্ণিটো মই আপোনালোকক বেলেগ এদিন শ্বেয়াৰ কৰিম, বাট বিৰাট ধুনীয়া এটা মানে মোৰ লাভ ষ্টৰী। হাতীত অহা কথাটো মানে বিৰাট ফেমাছ হৈ গৈছিলে তেখেত, মানে বহুতে গাড়ীত আহে বা বহুত কিবা কিবি ন, কিন্তু হাতীত আহিছে কাৰণে মানে একদম বহুত মানুহ ৰিপৰ্টাৰ চব আহি গৈছিলে। মানে এয়া দেখিছেনে, ৰিপৰ্টাৰ আহি গৈছে, নিউজ লাইভ চব আহিছে। মানে এটা ধুনীয়া মুমেণ্ট ন, হাতীত দৰা আহিছে মানে শুনিলেই কিবা লাগে। আগৰ দিনৰ মানে ৰজা মহাৰাজা হাতীত আহিছিলে, ছেম মোৰ হাজবেণ্ডো হাতীত আহিছে। এয়া দেউতাক ৰিপৰ্টাৰে কিবা সুধি আছিলে, এয়া হাতী। বিৰাট ধুনীয়া এটা মুমেণ্ট আছিলে। আমাৰ বিয়া হোৱা 3 বছৰে হ'ব ডিচেম্বৰ 10 তাৰিখে, কিন্তু এতিয়াও যে এলবামটো চালে এনেকুৱা লাগে যেন একদম কালিহে বিয়া হৈছো নেকি। এয়া গেট ধৰা সময়ত এয়া ফটোশ্বুট হৈছিলে, সেইটো আঙুঠি পিন্ধোৱা। সেয়া মই আশীৰ্বাদ লৈ আছো। এয়া হোমৰ গুৰিৰ ওচৰত, এয়া মোৰ ভাইটি, মোৰ মাহীৰ ল'ৰা। এয়া আশীৰ্বাদ দিছে মোক। এয়া মই ফটোখন বিৰাট ধুনীয়া হৈছে, চবে কয় একদম ৰোমেণ্টিক পজত আছো। বিৰাট ধুনীয়া লাগিছে ফটোখন, সেইকাৰণে মই ভাবিলো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰো মোৰ মেমৰিবোৰ। এয়া মই এয়া হোমৰ গুৰিত, এয়া এইটো পিছফালে মোৰ পাপা। এয়া এগৰাকী বা, এগৰাকী মোৰ শাহু বা হয়, মানে বা মানে বিৰাট মৰমীয়াল, সৰু বা বুলি মাতো মৰমত। কাজিৰঙাত বাৰ সেইফালে মই কৈছিলো বাহঁতৰ ঘৰ। বা কিউট লাগিছে ন। এয়া এই দুগৰাকী বা, ডাঙৰ বা, সৰু বা। সখীৰ লগত, এয়া বা দুগৰাকীৰ লগত। এতিয়া মই ইন্ট্ৰ কৰা মোৰ ফেমিলি, এইটো হ'ল মোৰ পাপা। মহা এতিয়া নাই বাৰু আমাৰ মাজত। তাৰপিছত এয়া বা, সৰু বা, বৌ, এয়া মোৰ মাহী, আৰু এইটো
মোৰ হ'বলগীয়া ইন ফিউচাৰ যোৱাই মোৰ ভণ্টিৰ হ'বলগীয়া ইন ফিউচাৰ হাজবেণ্ড। আৰু এয়া মোৰ মেকআপ কৰাইছিলে, এথেনিয়া ডেইজ পাৰ হয়, বিৰাট ভাল মেকআপ কৰাইছিলে ৰিচিপশ্যনৰ মেকআপটো বিৰাট ভাল হৈছিলে, নেচাৰেল লাগিছিলে। এয়া প'জ দিয়াত ইমান লাজ লাগিছে নহয়, গেম অভাৰ। এইখিনি ফটো উঠোঁতে যে মোৰ ইমান লাজ লাগিছে, চব আছে প'জ দিব দিছে কেমেৰামেনে, কি নিদিম লাজতে। আমাৰ ইনলজ গোটেই ফেমিলি ইয়াত আছে। এয়া দাদাবোৰ, সৰু বা, এয়া ভিনদেউ, ডাঙৰ সৰু ভিনদেউ, এইটো আমাৰ ভাগিনটো, ভতিজাটো মোৰ, এয়া মই ডাঙৰ ভতিজা, আৰু এয়া ভতিজা নহয়, ভাগিন হ'ব, ভাগিন হয়। এয়া ডাঙৰ বা, এয়া মা দেউতা, ডাঙৰ ভিনদেউ, এয়া আমাৰ ইনলজ ফেমিলি, স্মাইল। এইটো চাং নাইচ, বেলেগ মডেল আৰু। এয়া ককাইক ভাইক, এয়া আকৌ এগেইন। ভণ্টি ৰিচিপশ্যনৰ দিনাখন, এইটো মোৰ মাহী ল'ৰাটো, মোৰ ফ্ৰেণ্ড হয়, এয়া মোৰ ফ্ৰেণ্ড। এয়া আমাৰ ফেমিলি মানুহখিনি। এয়া পাপা, মই আৰু মোৰ মিষ্টাৰ, এয়া মিষ্টাৰৰ চব ফ্ৰেণ্ডছ। এয়া ষ্টাইল পাউচ। এয়া ভণ্টি আৰু বাইদেউ, মোৰ মানে বৰমাৰ ছোৱালী হয়। এয়া মই, এয়া পাপাৰ লগত মই, ভাগিনটো। এয়া মোৰ দুজনী ফ্ৰেণ্ড, এয়া মোৰ মিষ্টাৰৰ ফ্ৰেণ্ড হয়, মোৰ ফ্ৰেণ্ড। ৰিচিপশ্যনত খুৱাই দিছিলোঁ। চ' ফ্ৰেণ্ড, কেনেকুৱা লাগিল মোৰ বিয়া এলবামটো চাই পেলাই? মোৰ সৰু সুৰা মেমৰি, সৰু সুৰা মুহূৰ্ত কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজি। আমাৰ বিয়া হোৱা এইবাৰ 3 ডিচেম্বৰ 3 বছৰ হ'বই। যিয়ে নহওক, পুৰণা হ'লেও কিছুমান বস্তু ভাল লাগে ন, যে বহুত দিনৰ পিছত এলবামটো ওলালোঁ, একদম মজা লাগি গ'ল আজি চাই পেলাই। চ' সেইটো কাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই আৰু মোৰ এলবামটো চাই আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে প্লিজ মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ মোক কমেণ্টত ক'ব যে মোৰ বিয়াৰ এলবামটো চাই আপোনালোকৰ কেনেকুৱা লাগিল। চ' আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। নমস্কাৰ।